আপোনাৰ মৰমৰ Jollywood Hungama চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা নোটিফিকেশন বেলটো ক্লিক কৰক তেতিয়াহে এই চেনেলৰ নতুন আপডেটছবোৰ পাই থাকিব कुछ होता है राहुल तुम नहीं समझोगे Hey guys, you're watching Jollywood Hungama and to know about the latest updates do like, do share and subscribe and do press the bell icon এতিয়া আমি লাভ ষ্টৰী ৰাউণ্ডলৈ Okay এতিয়া জানিব বিচাৰিম আপোনাৰ জীৱনৰ প্ৰথম প্ৰেম কেতিয়া অনুভৱ প্ৰথম প্ৰেম কেতিয়া হৈছিল প্ৰথম প্ৰেম বুলি নহয় মোৰ ক্ৰাশ হৈছিলে সো মোৰ ক্ৰাশ হৈছিলে অৰ্জুন ৰামপালৰ ওপৰত প্লেইং সেফ মানে সো তেনেকুৱা আৰু মোৰ কটনত পঢ়ি থাকোতে তেতিয়া মোৰ সিনিয়ৰ এজনৰ মানে মেজৰ ক্ৰাশ হৈছিলে মোৰ সো ক্ৰাশ আৰু নট লাভ জীৱনৰ আটাইতকৈ ভাল লগা মুহূৰ্ত কি আছিল relating to love আটাইতকৈ ভাল লগা মুহূৰ্ত when I got married so এটা ক'ব লাগিব সেই বিয়াৰ সময়খিনি বিয়াৰ সময়খিনি নহয় বিয়াৰ তাৰে আগৰ টাইমটো যেটা আপুনি মেৰিড এতিয়া জানিব বিচাৰিম আপোনাৰ হাজবেণ্ডে কি কৰে ক'ত আৰু কিমান বছৰ হ'ল মেৰিড ওকে জব কৰি আছে সো টোটালি এইবিলাক প্ৰফেশনাল নাই সো হাজবেণ্ড থাকে হায়দৰাবাদত মোৰ হায়দৰাবাদত ঘৰ এখন আছে সো আহাজা চলি থাকে যেহেতু কৈছোঁ সো তাতে ফিনান্সিয়েল কোম্পানীত জব কৰি আছে সো এনেকুৱা আৰু 2 বছৰ হৈছে 2 বছৰ হৈছে এতিয়া জানিব বিচাৰিম আপোনাৰ নিজৰ নামটো কিমান ভাল লাগে নিজৰ নামটো মোৰ নিজৰ নামটো খুব ভাল লাগে খুব ভাল লাগে নিকনেমটো বেছি ভাল লাগে নে নিকনেমটো ভাল লাগে নিকনেমটো যেহেতু অবভিয়াসলি সবে নিকনেমবিলাক ভালে পায় কিন্তু মই মানে প্ৰজ্ঞা নামটো মই ভাল পাওঁ আৰু হেতু কিবা এটা বেছি ইম্প্যাক্ট পেলাই যেন লাগে এতিয়া জানিব বিচাৰিম জয়েন্ট ফ্যামিলি ভাল পায় নে জয়েন্ট ফ্যামিলি মই কিটা থাকি পোৱা নাই সো মই ভাল পাম না পাম মই নাজানো এটো মই সদায় নিউক্লিয়াৰ ফ্যামিলিতে আছো মা দেউতা মই তাৰপিছত এটা হাজবেণ্ড আৰু মই থাকো তাতে সো মানে আই ডোন্ট নো মই তো এক্সপেৰিয়েন্স কৰা নাই যেহেতু মই কমেন্ট কৰিব নোৱাৰিম এতিয়া জানিব বিচাৰিম সোশ্যাল মিডিয়া কিহত এক্টিভ আছে social media মই Facebook Twitter Insta আৰু ঠিকইতে WhatsApp এটা জানি সোশ্যাল মিডিয়া কিমান সময় এক্টিভ থাকে বেছি সময় থাকে থাকুৱে প্ৰায় এক্টিভ থাকো মই সো থাকুৱে বুলি ক'ব পাৰি আৰু WhatsAppটো অনবৰতে থাকে সো এনেকুৱা আৰু প্ৰগ্ৰামৰ ভিতৰ মাজতো মানে চলি থাকে আৰু কিবা কিবি সো এক্টিভ আজিকালি সব এক্টিভ থাকে সোশ্যাল মিডিয়াতে এতিয়া জানিব বিচাৰিম যেহেতু আপুনি অভিনয়ৰ লগত জড়িত ড্ৰামাও কৰিছে আছিলো জড়িত এতিয়া নাই আৰু এতিয়া জানিব বিচাৰিম কি ড্ৰামা কৰিছিলে ক'ত কৰিছিলে ওকে ড্ৰামা মই আৰম্ভণি কৰিছিলোঁ যেতিয়া মই ক্লাছ 2ত আছিলোঁ ডাইৰেক্টৰেট অফ কালচাৰেল এফেয়াৰ্ছ দুলাল বৰ্তা তেখেতৰ আৰু অবিনাশ শৰ্মা তেওঁলোকে পৰিচালনা কৰিছিলে আৰু ডাইৰেক্টৰেট অফ কালচাৰেল এফেয়াৰ্ছৰ ফালৰ পৰা এটা ৱৰ্কশ্বপ হৈছিলে য'ত মই আছিলোঁ তাৰপিছত চেতনা দাসৰ ছোৱালী আছিলে মোতকৈ ডাঙৰ উন্মিবা মই চবতকৈ সৰু আছিলোঁ চ' তেতিয়া ড্ৰেগন বুলি এখন নাটক কৰিছিলে ড্ৰেগন হৈছিলে ৰাজুমামা মানে জয়ন্ত দাস সেইখন এখন হৈছিলে মই তুনিয়ে টুনটুনালু বুলি এখন কৰিছিলোঁ এখন দুলাল বৰ্তাৰ ডাইৰেকশ্যন সেইখন ফাৰ্ষ্ট আছিলে যেতিয়া মই মানে মঞ্চ কি হয় বুজিটো পোৱা নাছিলোঁ কিন্তু উঠিছিলোঁ তেনেকুৱা তাৰপিছত জ্যোতিপ্ৰসাদ আগৰৱালৰ মানে বেছিভাগ মানে নাটক মই তাৰে মূল ভূমিকাত মই অভিনয় কৰিছোঁ যেনে ৰূপালীম নিমাতি কইনা তাৰপিছত আৰু কি আছিলে তেনেকৈ আৰু কেইখনমান নাটক সেনেকৈ কৰিছিলোঁ তো মঞ্চ সেনেকৈ আৰম্ভ হৈ গ'ল লগতে ভাওনা কৰিছোঁ মই সো মানে এইটো অকণমান বেলেগ হৈ যায় চ' ৰুক্মিণী হৰণ বুলি এখন ভাওনা NEJCC আৰু কালচাৰেল এফেয়াৰ্ছৰ তৰফৰ পৰা হৈছিলে তো ৰুক্মিণী চৰিত্ৰটো কৰিছিলোঁ চ' মানে মোৰ কাৰণে একেবাৰে যিহেতু টান আছে ব্ৰজাৱলী ভাষা চ' মানে সেইখিনি সেইটো মানে লাৰ্ণিং প্ৰচেছ ফৰ মি যিহেতু সত্ৰীয়া আছিলে চ' তেনেকুৱা আৰু চ' সেইকাৰণে চ' সেনেকুৱা অভিজ্ঞতা ৰুক্মিণী হৰণৰ নাই এতিয়া বৰ্তমান নাই এনে কিহৰ ডায়লগ মনত আছে নে ডায়লগ মোৰ একো মনত নাই so it was long back মই যেতিয়া মানে এক্টিং কৰিছিলোঁ so এতিয়া জানিব বিচাৰিম আপোনাৰ পৰা বলিউডৰ যিকোনো এজন এক্টৰ বা এক্ট্ৰেছৰ এটা সংলাপ ডায়লগ আচ্ছা कुछ होता है राहुल तुम नहीं समझोगे মানে এটাও বিচাৰো আমি এক্টিং এটাও বিচাৰো ওকে আতৰি আহিছে
মূল কাৰণটো কি এক্টিঙৰ পৰা আঁতৰি অহা কাৰণ একো নাই খালি মানে মই যেহেতু কৈছোৱে যে প্ৰথমতে মানে মাক যেতিয়া কাষ্ট কৰিবলৈ আহে বা স্ক্ৰিপ্টৰ কাৰণে যেতিয়া মাৰ লগত ডিছকাছ কৰিবলৈ আহে তেতিয়া মানে মই এই টুক ইফালে ফালে দৌৰি পেলাই লুকাই যাওঁ মানে নহ'লে চাইল্ড আৰ্টিষ্টৰ কাৰণে মোক বিচাৰে মই একদম ইণ্টাৰেষ্ট নাছিলে জানো কেনেকৈ আহি গ'লোঁ কিন্তু মানে আই ডোণ্ট নো মই মানে ইমান মই বিলিভ কৰোঁ যে যোনটো কাম কৰোঁ এতিয়া তুমিও যোনটো কাম কৰি আছা তুমি এইটো ভাল পোৱা ইউটিউবত কৰি ভাল পোৱা মানুহবিলাকে যেতিয়া তোমাক ৰেছপণ্ড কৰে চ' ইউ লাইক ইট ৰাইট চ' যিয়ে কাম নকৰোঁ সেইটো আমি এনজয় কৰিব লাগে চ' আই ডোণ্ট এনজয় মাছ মই মানে এক্টিংটো ইমান এটা মই ভাল লাগে মই বেলেগে যেতিয়া কৰে এডমায়াৰ ইট মই নিজে যেতিয়া মা যিহেতু অভিনেত্ৰী হয় কিন্তু মই নিজে ইমান এটা মানে মই নিজৰ কামটোক লৈ পেলাই মই ইমান এটা সেয়া নহয় পেশ্যনেট নাছিলোঁ মই কিন্তু মানে মই এংকাৰিংটো ইমান পেশ্যনেট হয় সেইটো কাৰণে মই পঢ়িব পাৰোঁ বা দিনে ৰাতিয়ে কাম থাকিলে মই কৰি থাকিব পাৰোঁ এদিনত 2-3টা ইভেণ্টছ হ'লেও মই কৰিব পাৰোঁ কিন্তু মই এক্টিঙত আই ডোণ্ট থিংক চ' মই কৰিলোহেঁতেন দুদিনৰ পিছত মোৰ ভাগৰ লাগি যাব মানে আমনি লাগি যাব সেইকাৰণে এতিয়া জানিব বিচাৰিম গান গায়নে নাগায় আৰু ঘৰৰ ভিতৰত গাওঁ এনে শুনিব এই মুহূৰ্তত যদি শুনিব বিচাৰোঁ গান মই গাব লাগে অ' গড इतनी मोहब्बत करो ना मैं डूब न जाऊं कहीं वापस किनारे पे आना मैं भूल न जाऊं कहीं हो যাব it's done yeah মই কম এক্টিংও জানে এংকৰিংও কৰিব পাৰে গানো গাব জানে গান গাব নাজানো বাৰু গানো গাব পাৰে তাৰ নিজৰ গানত যদি নিজে এক্টিং কৰে নিশ্চয় ভাল লাগিব নিজৰ গানত নিজে এক্টিং অ'কে কিয় সেনেকুৱা তুমি কৰিবা নেকি আৰ ইউ প্ৰডিউচিং অ'কে এতিয়া জানিব বিচাৰিম কি ভয় লাগে আটাইতকৈ কি ভয় লাগে কি বস্তু কেনেকুৱা ধৰণৰ বস্তু ভয় লাগে মোৰ জানা মোৰ ভূত খুব ভয় লাগে মই জানো ইটছ ভেৰি কিডিছ কিন্তু মই মানে মোৰ সেইটো ভয় আছে কোনোবাই যে এনেই নৰ্মেলি মই আন্ধাৰে চান্ধাৰে ইফালে ইফালে ঘূৰি থাকিম যদি বাই চান্স কোনোবাই কৈ দিলে সেইফালে কিন্তু কিবা এটা দিগদাৰ আছে দেই তাৰ পিছত আৰু হৈ গ'ল আৰু এদিন মই এটা ফানি ইনচিডেণ্ট কওঁ এবাৰ মানে এটা এংকাৰিং এটা কৰিবলৈ লৈছিলোঁ চ' তাতে তাৰমানে এজন মানে যোনজন ঢুকালে তেখেতৰ বিষয়ে মই নকওঁ কোন চ' মানে সেইটো বিষয়ে মানে মোক পঢ়ি আছিলোঁ নামটো বাৰে বাৰে মই কৈ আছিলোঁ বা মই তেখেতৰ বিষয়ে লিখি আছিলোঁ তো মা আছিলে লগত সেইটো ইয়াতে নাছিলে গুৱাহাটীত নহয় বেলেগত আছিলে তো মায়ে মানে ঘপককৈ কৈ দিলে বাৰে বাৰে নামটো কৈ আছে চাবা কিন্তু দেই তাৰপিছত একে জাপত মই টেবুলৰ পৰা উঠি বিচনাত কম্বল চম্বল লৈছোঁ তাৰমানে মই সেইটো এক্সটেণ্টলৈকে মোৰ ভয় আছে মানে মোৰ খুব ভয় ভূতলে মানে একদম নাচাওঁ মই ৰাতি কি দিনতে নাচাওঁ ক'ত ৰাতি চাবা আৰু বিৰাট বেছি এবাৰে গৈছোঁ কিন্তু মই চোৱাই নাই এনেই গৈছোঁ আৰু বিৰাট বেছি টু হুইলাৰ চলাব নাজানো চাইকেল একেবাৰে নাজানো মই গাড়ী চলাব জানো মই বহুত ভাল পাওঁ ষ্টাইল কৰি মানে নহয় কিন্তু মই প্ৰপাৰকৈ ড্ৰেছ কৰি ভাল পাওঁ মই মানে অলপ ওলাই গ'লেও মই মানে যেনেকৈ তেনেকৈ যাব নোৱাৰোঁ আই হেভ টু বি প্ৰপাৰ এতিয়া মই এটা লাইন কম স্পিডত তিনিবাৰ ক'ব লাগিব ওকে ওকে এবাৰে কম আচ্ছা নাচনী বিহুত নাচিলে নাচিব নানাচিলে নানাচিব তিনিবাৰ স্পিডত ওকে নাচনী বিহুত নাচিলে নাচিব নানাচিলে নানাচিব নাচনী বিহুত নাচিলে নাচিব নানাচিলে নানাচিব নাচনী বিহুত নাচিলে নাচিব নানাচিলে নানাচিব ইয়ে পাৰফেক্ট yes give the idea সবাই কই লাস্ট give the idea of course আৰু এতিয়া জানিব বিচাৰিম ডান্স কৰে বুলিও আমি জানো যিহেতু মানে কি কৰে মই ওড়িশী শিকিছোঁ ওড়িশী মই আৰম্ভণি মই নাচৰ ওড়িশীৰ পৰাই কৰিছোঁ মই গুৰু গৰিমা হাজৰিকা চ' তেখেতৰ তত্বাৱধানত মই ওড়িশী আৰম্ভ কৰিলোঁ ক্লাছ 1 মানৰ পৰা KG 1 এনেকুৱা মানৰ পৰা মই আৰম্ভ কৰিলোঁ চ' তাৰপিছত মই সত্ৰীয়া কণ্টিনিউ কৰিছোঁ চ' ওড়িশী আৰু সত্ৰীয়া আৰু এতিয়া জানিব বিচাৰিম মাত্ৰ 5 ছেকেণ্ড সময়ত চাহ বনাওঁতে কি সামগ্ৰীৰ প্ৰয়োজন ক'ব লাগিব অ'কে কি গ্ৰীণ টি অঁ ঠিক আছে অ'কে কৈ দিওঁ টাইম ষ্টাৰ্ট গৰম পানী তাৰপিছত তুমি ইয়াতো ডিপটো লৈ ল'বা গৰম পানী গৰম কৰিবা পানীটো কাপত ঢালিবা ডিপটো কৰি হৈ গ'ল ৰেডি মই ৰিপিট কৰিলোঁ ন একেটা কথাকে সেইটো কাৰণে মইতো তুমি নুবুজিবা বুলি ভাবি পেলাই
সো যিয়ে নহওক আজি আমি বহুতখিনি কথা পাতিলো আৰু খুব বেছি ইমান ব্যস্ততাৰ মাজত সময় দিয়াৰ বাবে ধন্যবাদ আৰু শেষত কি ক'ব বিচাৰিব নিজৰ ইচ্ছা অনুযায়ী যদি কিবা দৰ্শক ক'ব বিচাৰে ক'ব পাৰে so I hope যে আপোনালোকৰ আজি মোৰ ইন্টাৰভিউটো চাই ভাল লাগিলে so এটো খুব পপুলাৰ এটা ইউটিউব চেনেল হয় আপোনালোকে ইউটিউব চেনেলটো চাই থাকিব আৰু বহুতো নতুন নতুন কন্টেন্টস তেওঁলোকে আনি থাকিব আৰু আপোনালোকক এটোৱে কয় যে মানে মই যেহেতু বাৰে কৈ আহিছো যে যিয়ে কৰিব আপোনালোকে য'ত passion আছে আপোনাৰ যেনেকে দীপাংকৰ আছে এটো ইউটিউব চেনেলটোৰ প্ৰতি passion so always follow your passion always follow your heart আৰু তেতিয়াহে আপোনালোকে successful হ'ব আৰু যি কৰে সদায় মন দি কৰিব and you should have a thorough knowledge about whatever you're doing. So that's it. All the best. Anchoring sabo bisariba. Mane kobo laibo Jollywood Hungama welcome koribo laibo kene koi welcome koribo. Okay. All right. So hey guys, you're watching one of the most popular YouTube channels, that is Jollywood Hungama. For the latest updates of the Jollywood and also to know about the mix and masalas, so do tune into this channel. Kete ahe notun updates. Every day. Yeah, that's it. And do press the subscribe button, then like it, share it, and do press the bell icon. That's all. Yeah. Yeah.